খুৰাক লগ কৰিমগৈ, য'ত তেওঁৰ টেলেণ্টে ভৰপূৰ হৈ আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লাগে নেকি লগ একো নাই, নালাগে নেকি? নালাগে হ'ব দিয়ক। নাই আকৌ দিয়া বস্তু গোটাই দিব নাপায় নহয়। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণে বনাবলৈ গৈ আছোঁ। যদি কিবা ভুল হয় শুধৰাই দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই এতিয়া বৰ্তমান মোৰ ভাইটি কৌশিক প্ৰেমৰ ঘৰত আছোঁ। তেওঁ এতিয়া আমাৰ হৈ যোৱা উৰিষ্যাত এখন তেওঁৰ প্ৰতিযোগিতা আছিলে। সেই প্ৰতিযোগিতাৰ বিষয়ে তেওঁ নিজেই ক'ব। তাত তেওঁ অংশগ্ৰহণ কৰি যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। গতিকে আমি সবিশেষ তেওঁৰ পৰাই জানিম। আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তেতিয়া তেওঁৰ বিষয়ে অলপ ভালদৰে জানিব পাৰিব। যথেষ্ট প্ৰতিভাৱান ল'ৰা, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া তুমি অলপ কৈ দিয়া, কি বিষয়ত আছিলে, মানে কি ভিত্তিত আছিলে, সেইখিনি বুজাই দিয়া কেনেকৈ কি হ'ল। এই প্ৰতিযোগিতাখন আচলতে উৰিষ্যাত হৈছিলে, উৰিষ্যা পুৰীত। এই প্ৰতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছিলে। তাত মই বাঁহী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। তাত ইণ্টাৰনেশ্যনেল লেভেলত মই বাঁহীত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। হয়, আৰু তোমাৰ তাত অন্য বেলেগ কেনেকুৱা ধৰণৰ ঠাইৰ পৰা আহি তাত অংশগ্ৰহণ কৰিছিলে আন ল'ৰা ছোৱালীখিনিয়ে? তাত বহুতো ঠাইৰ পৰা আহিছিলে, যেনে পুৰী মহাৰাষ্ট্ৰৰ পৰা আহিছিলে, পুনে মহাৰাষ্ট্ৰ, তাৰপিছত অসমৰ বিভিন্ন ঠাই, হোজাই, ডিব্ৰুগড়, এনেকৈ বহুত ঠাইৰ পৰা গৈছিলে। হয়, বাকী আৰু আমাৰ অসমৰ পৰা তোমালোকৰ লগত আন কোনোবা গৈছিল নেকি? গৈছিলে। অসমৰ আমাৰ যোৰহাটৰ পৰা ভালেমানকেইজন, কমেও 12জনমান পাৰ্টিচিপেণ্ট গৈছিলে। হয়, আৰু তেনেকৈ তাত লগো পাইছিলোঁ অসমীয়া। হোজাইৰ পৰা গৈছিলে, গুৱাহাটীৰ পৰা গৈছে, তেনেদৰে। বাকী তোমাৰ বিষয়ে আন বহুতো কথা মই জানো ভালদৰে। বাকী ৰাইজকো আমি সেইখিনি অৱগত কৰিব লাগিব। তুমি এই বাঁহীৰ লগতে অন্য বহুত বিষয়বস্তুৰ লগত জড়িত হৈ আছা। গতিকে তাৰ বিষয়ে অলপ ৰাইজক ভালদৰে কৈ দিলে ভাল হ'ব। এনেই তুমি অন্য কি বস্তুৰ লগত জড়িত হৈ আছা, অলপ এনেই কৈ দিয়া। মই বাঁহীৰ লগতে বিশেষকৈ গান গোৱা নহয়তো, গান মাজে মাজে গুণগুণাওঁ, আৰু লগতে চিত্ৰ অংকন কৰোঁ। হয়, আৰু এক কাৰাটে প্ৰশিক্ষণ কৰি আছোঁ, তেওঁ শিক্ষাগুৰু। হয়, বাৰু নমস্কাৰ সেইফালৰ পৰা। বাকী অন্য তোমাৰ যিখিনি প্ৰতিভা আছে সেইখিনিতো যাতে এনেদৰে আগবাঢ়ি যোৱা, সেয়াই আমি কামনা কৰিছোঁ। আৰু লগতে তোমাৰ যোনখিনি তুমি ধৰা কামৰ লগত জড়িত হৈ আছা, সেই বস্তুখিনি অলপ মই আজি সকলোকে দেখাব বিচাৰিম। গতিকে সেইখিনি আমি অলপ চাম কেনেকুৱা ধৰণৰ হয়। গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি কৌশিক প্ৰিয়মে বাঁহী বজাব, অলপ শুনি ল'ম কেনেকৈনো বজাই তেওঁ। আহক, ভালেই লাগে বাঁহী মাতটো সকলোৰে চাগে, গতিকে অলপ শুনি লওঁ। ঠিক আছে। ৰত্নাকৰ যোনখন বোলছবি প্ৰকাশ কৰা হৈছিলে, তাৰে ৰাতি ৰাতি যোনটো গান আছিলে, সেই গীতটিকে অকণমান বজাবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ মই এতিয়ালৈকে বাঁহী প্ৰশিক্ষণ তেনেদৰে গ্ৰহণ কৰা নাই, ঘৰতে বজোৱা। সকলোৱে যাতে ভুল হ'লে ক্ষমা কৰি দিব। সেইটোতো আৰু ডাঙৰ কথা, আৰু লগতে ভাল কথা, যিহেতু তেওঁ নিজে সেইখিনি ইমান দূৰ নিজে আগবাঢ়ি গৈছে। গতিকে সেইটো এটা বহুত ভাল কথা। মোৰ ফালৰ পৰা তেওঁলৈ সদায় ক্লেপ। বহুত সুন্দৰ বাঁহী বাদন কৰিলে, যথেষ্ট ভাল লাগিলে। হয়তো আপোনালোকৰো বহুত ভাল লাগিলে, আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব।
আৰু লগতে ভাইটিটোৰ ভৱিষ্যতটো যাতে আৰু সুন্দৰ হওক তাকে আশা কৰিছোঁ। আৰু অন্যান্য তেওঁ কিহৰ লগতনো জড়িত হৈ আছে, কেনেধৰণৰ কাম কৰি আছে আমি দেখাবলৈ যত্ন কৰিম, গতিকে চাই থাকক ভিডিঅ'টো। আন সকলোখিনি প্ৰতিভা চোৱাৰ আগত আমি তেওঁ সেই উৰিষ্যাত কিনো পালে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমি সেইখিনি চাই লওঁ আহক। এয়া তেওঁ এইখিনি লাভ কৰিছে, এয়া এখন চাৰ্টিফিকেট তাত লাভ কৰা আৰু এয়া এটা ট্ৰফি। সেইটো আমি এইটো অলপ কেমেৰাৰ ওচৰলৈ নি দেখাই দিব লাগিব, যিহেতু কেমেৰাটো আমি ৰাখি লৈছোঁ এটা জেগাত, বিশেষ সুবিধা কৰা নাই, গতিকে এইখন চাৰ্টিফিকেট আৰু এইটো হৈছে ট্ৰফিটো। গতিকে এয়াই তেওঁ যে এয়াই শেষ সেয়া নহয়, আৰু আগবাঢ়িবলৈ বয়সো আছে আৰু বহুত দীঘলীয়া যাত্ৰা তেওঁ মনতে ভাবি লৈছে। গতিকে আশীৰ্বাদ কৰিব যাতে তেওঁ আগলৈ ভালদৰে আগবাঢ়ি গৈ থাকিব পাৰে এনেদৰে। এয়া থৈ দিয়া। গতিকে এতিয়া আমি অন্য তেওঁ কিনো কৰি থাকে ঘৰত থাকি সেইখিনি আমি চাবলৈ যত্ন কৰিম। এইটো হৈছে আমাৰ কৌশিক প্ৰিয়ম হাজৰিকাৰ ৰুম। তেওঁ ইয়াতে বাঁহী চাহী কেতিয়াবা মোবাইলত ৰেকৰ্ড কৰে, সেইখিনি তেওঁ নিজে গোটাই লৈছে, নিজে যিমান পাৰে কষ্ট কৰি এইখিনি কৰিছে। আৰু ৰুমটো ইয়াত তেওঁ অংকন কৰা চিত্ৰ হয়, এইখিনি ৱালত এইখিনি তেওঁ নিজে অংকন কৰি লৈছে, সুন্দৰ চিত্ৰ অংকন কৰে। এয়া কৌশিক প্ৰিয়ম বহি আছে। তুমি এনেই বাঁহীৰ বাদে অন্য কি বজোৱা? বাঁহীৰ বাদে আপোনাৰ ড্ৰাম বজাওঁ অলপ চলপ। হয়, ড্ৰামৰ লগতে হাৰমনিয়ামখন কেতিয়াবা বজোৱা হয়। আৰু ঢোল, আৰু ঢোলৰ লগতে নেগেৰাও বজোৱা হয় অলপ চলপ। আৰু মহসিংহ পেঁপা, যিহেতু আমাৰ অসমীয়া এতিয়া সাংস্কৃতিক দিশৰ জড়িত বস্তু, সেইটো মহসিংহ পেঁপা মই বজাওঁ। হয়, ভাল কথা। আগবাঢ়ি যোৱা এনেদৰে, তোমাৰ উন্নত ভৱিষ্যত আশা ৰাখিলোঁ, যাতে আগলৈও এনেদৰে আকৌ ভাল ভিডিঅ' কৰিবলৈ পাওঁ তোমাৰ যোগেদি। আৰু এনেদৰে আগবাঢ়ি গ'লে আমাৰো ভাল লাগে। অকল ভিডিঅ' কৰাটোৱেই কথা নহয়, আজি আমি এটা সময়ত এনেদৰে আগবাঢ়ি যাবলৈ নাপালোঁ কাৰণে আজি এইটো পৰ্যায়ত ৰৈ গ'লোঁ। গতিকে ইমানখিনি সুবিধা পাইছা আৰু যাতে ভৱিষ্যতে ভালদৰে আগবাঢ়ি যোৱা, নিজৰ প্ৰতিভাখিনি আগত ৰাখি ভালদৰে আগুৱাই যোৱা। ধন্যবাদ। এইখিনি হৈছে কৌশিক প্ৰিয়মে কষ্টৰ বলত পোৱা মেডেল আৰু আন ট্ৰফিখিনিও দেখাই দিছোঁ। এয়া এইখিনি একচুৱেলি তোমাৰ কেনেকুৱা ধৰণৰ আচলতে খেলত বা কেনেকুৱা ধৰণৰ তুমি অংশগ্ৰহণ কৰি এইখিনি পাইছা অলপ জনাই দিয়া। হয়, ইয়াত অকল মোৰো নহয়, ভণ্টিৰো কিছুমান আছে। যিহেতু এয়া মোক অলপ দিনৰ আগত হৈছে শিৱসাগৰ খেলত পাইছিলোঁ বেষ্ট ফাইটাৰ হিচাপে। এয়া মোৰ দৌৰত পোৱা। আৰু এনেদৰে দৌৰ মানে তোমাৰ দৌৰ ক'ত হৈছিলে? এই স্কুলত হোৱাও আছে ইয়াত যথেষ্ট, আৰু ভিতৰতো আছিলে সৰু সুৰা কিছুমান। আৰু তেনেকৈ সেইখিনি খেলত পোৱা মেডেল। আৰু ভণ্টিয়ে আচলতে কি কৰে তুমি অকণমান কৈ দিয়া ভণ্টিৰ বিষয়ে। তাই নৃত্য কৰে, আধুনিক গীতত, আৰু লগতে বিভিন্ন ধৰণৰ সত্ৰীয়া কথক শিকি আছে বৰ্তমান। তাইও ইয়াত বিভিন্ন আছে। আমি ভনীয়েককো দেখাম। এইখিনি হৈছে কৌশিক প্ৰিয়মৰ কালেকশ্যন আৰু লগতে তেওঁৰ ভনীয়েকৰ কালেকশ্যন। হয়, কৌশিক প্ৰিয়মক এতিয়া যিহেতু আমি সকলোৱে চিনি পাইছোঁৱেই, এতিয়া তেওঁৰ বিষয়ে অকণমান সৰুকৈ জানি লওঁ। আমি শেষলৈ জানো, আগত নাজানো মানে। এতিয়া কৌশিক প্ৰিয়মে আচলতে কোন স্কুলত পঢ়ি আছে সি নিজেই ক'ব, মই গম পাওঁৱেই, কিন্তু সি আপোনালোকৰ আগত ক'ব আৰু কোন ক্লাছৰ হয়। গতিকে যথেষ্ট সৰু ল'ৰা আৰু ইমানখিনি দূৰ আগবাঢ়ি গৈছে, ভাল হৈছে। গতিকে তুমি কৈ দিয়া দৰ্শকক। মই বৰ্তমান দীপাংকৰ বিদ্যাপীঠ স্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰ। তাৰ লগতে মই এখন আৰ্ট স্কুলত বৰ্তমান শিকি আছোঁ। এই আৰ্ট স্কুলৰ নাম হৈছে যোৰহাট ফাইন আৰ্টছ, নিজৰ মিঠাপুখুৰীত আছে এখন। এয়া আমাৰ ওচৰত আছে এতিয়া কৌশিক প্ৰিয়ম হাজৰিকাৰ ভনীয়েক। তেওঁ উৰিষ্যাত হৈ যোৱা এই প্ৰগ্ৰেমত তেওঁ এটাকৈ নহয় দুটাত পাবলৈ সক্ষম হৈছে। কিহত পাইছিলা তুমি কৈ দিবা, আৰু তোমাৰ নামটো প্ৰথম কৈ লোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাগিনী হাজৰিকা। মই পুৰীত নাচি পিনি বিহু ডান্সত ফাৰ্ষ্ট পাইছোঁ আৰু সৃষ্টি নৃত্যত ছেকেণ্ড। সেয়া কণমানি আমি উন্নত ভৱিষ্যত কামনা কৰিছোঁ, ভৱিষ্যতে যাতে তাই আৰু আগবাঢ়িব পাৰে। এতিয়া তাই বহুত সৰু হৈ আছে। তুমি কোন স্কুলত পঢ়া আৰু কোন ক্লাছত পঢ়ি আছা জনাই দিবা। মই দীপাংকৰ বিদ্যাপীঠ স্কুলত পঢ়োঁ আৰু মই ক্লাছ 3।
হয় গতিকে কণমানিজনীৰ উন্নত ভৱিষ্যত কামনা কৰিছোঁ। দুবাৰ ক'লোঁ এতিয়ালৈকে হয় মানে এইবোৰ আমাৰ আগ্ৰহ আৰু যাতে এনেকৈ প্ৰতিভাখিনিক আগবঢ়াব পাৰোঁ আৰু উৎসাহ দিব পাৰোঁ সেইবাবে ওলাই আহিছোঁ। নিজে যিহেতু বৰকৈ আগবাঢ়িবলৈ সুবিধা নাপালোৱেই গতিকে তেওঁলোক আগুৱাই যাওক তাকে কামনা কৰিছোঁ আৰু আন সকলো কণ কণ ল'ৰা ছোৱালী আৰু এনেদৰেই আগুৱাই যাওক তাকে কামনা কৰোঁ। সেয়ে তেওঁ কি পাইছিলে পুৰীত দেখাব। এয়া তেওঁ কালেকশ্যন হৈ গৈছে পুৰীৰ পৰা এয়া আপোনালোকে দেখিবলৈ পাইছে চব। এয়া তেওঁ পাই আহিছে দুটাকৈ আৰু দুখন চাৰ্টিফিকেট লগত। এইখিনি মই অনুষ্ঠানটোৰ অলপ দেখাবলৈ আপোনালোকক যত্ন কৰিম কেনেদৰে হৈছিলে তাত যিহেতু তেওঁ কৌশিক প্ৰিয়মে ভিডিঅ'সমূহ আছে বুলি কৈছে।
আজি আপোনালোকৰ আগত ইমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো নতুন, গতিকে ছাবস্ক্ৰাইবাৰসমূহ ভালদৰে বঢ়া নাই, গতিকে আপোনালোকে সমৰ্থন কৰিলেহে আগবাঢ়ি যাব পাৰিম। গতিকে সমৰ্থন কৰিব। যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিবলৈ আগবাঢ়িছোঁ। এওঁতে কিবা এটা অঁ উপহাৰ দি আনিছিলোঁ জগন্নাথ মন্দিৰৰ ওচৰৰ পৰা, তাকে উপহাৰ আনিছে। নালাগে নেকি? লগ একো নাই, নালাগে নেকি? নালাগে ঠিক হ'ব দিয়ক। নাই আকৌ দিয়া বস্তু গোটাই দিব নাপায় নহয়। এয়া চক চিপজি ভাল লাগিছে দেখি। কৃষ্ণ প্ৰভু। নাই মানে উপহাৰ লোৱা ইমান অভ্যাস নাই, কিন্তু ইমান জোৰ কৰিছে যেতিয়া লৈ লৈছোঁ, উপায় নাই। ভাল লাগিছে চব এয়া দেই। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।